নমস্কাৰ বন্ধুসকল, চন্দ্ৰপ্ৰভা কিচেনলৈ আদৰণি জনাইছোঁ। আজি মই বহুদিনৰ মূৰত এটা নতুন ৰেচিপি লৈ আহিছোঁ। সেয়া হ'ল কল পচলাৰ ৰেচিপি। কল পচলাডাল মই ভালদৰে মিহি মিহিকৈ কাটি ল'ম। এয়া পচলাডাল মই ভালদৰে কাটি লৈছোঁ। কল পচলা ইউৰিক এচিডৰ কাৰণে এটা বহুত ঔষধি গুণ আছে। এই পচলাবিধ খালে মানুহৰ ইউৰিক এচিড বহুত কমি থাকে। পচলাডাল কটা হৈ গৈছে। এতিয়া মই পচলাখিনি ভালদৰে ধুই ল'ম। পচলাডালত দিবৰ কাৰণে মই বেহৰ অকণমান পানীত তিয়াই লৈছোঁ। 2 মিনিটমান তিয়াই থোৱা হৈ গৈছে। এতিয়া মই বেহৰখিনি ভালদৰে পিচি ল'ম। পিচা হৈ গৈছে। এতিয়া বেহৰখিনি এটা বাটিত লৈ লৈছোঁ। ৰেচিপিটোত দিবৰ কাৰণে মই আদা, নহৰু, পিঁয়াজ দুটা কাটি লৈছোঁ আৰু জলকীয়া দুটা লৈছোঁ আৰু বেহৰৰ পেষ্ট অলপ লৈ লৈছোঁ। ৰেচিপিটো বনাবৰ কাৰণে মই এটা কেৰাহী লৈ লৈছোঁ। কেৰাহীটোত অকণমান তেল দি লৈছোঁ। তেলখিনি গৰম হোৱাৰ পিছত ইয়াতে মই পাঁচফোৰণ অকণমান দি লৈছোঁ। পিঁয়াজ দি লৈছোঁ। পিঁয়াজখিনি মই ভালদৰে অলপ ভাজি ল'ম। জলকীয়া দি লৈছোঁ। এইখিনি মই ভালদৰে ৰঙচুৱা হোৱালৈকে ভাজি ল'ম। এতিয়া মই আদা, নহৰুৰ পেষ্টখিনিও দি লৈছোঁ। এতিয়া অকণমান ভালদৰে লৰাই থাকিম। এতিয়া ভজা হৈ গৈছে। পচলাখিনি ইয়াতে দি দিলোঁ। পচলাখিনি ভালদৰে লৰাই ল'ম। নিমখ 1 চামুচ দি লৈছোঁ। ৰংগুৰা 1 চামুচ দি লৈছোঁ। এতিয়া ভালদৰে লৰাই লৈ 2 মিনিটমানৰ কাৰণে ঢাকনিখন দি থৈ দিম। ঢাকনিখন গুচাই লৈ 2 মিনিটমানৰ কাৰণে মই এইখিনি লৰাই ল'ম। তাৰপিছত ইয়াত বাকী থকা মছলাখিনি, জিৰাৰ গুড়ি, ধনিয়াৰ গুড়িখিনি ইয়াতে দি দিম। এয়া বেহৰৰ পেষ্টখিনিও ইয়াতে দি ভালদৰে লৰাই দিছোঁ। আমাৰ ঘৰৰে কলাখাৰ অকণমান পচলাখিনিত দি দিছোঁ। পচলাখিনিত কলাখাৰ দিয়াৰ এই এটা কাৰণ, পচলাখিনি ভালদৰে সিজি যায়। এতিয়া মই ভালদৰে মিহলাই লৈ ইয়াতে পানী অকণমান দি লৈছোঁ। গোটেইখিনি বস্তু মই ভালদৰে মিহলাই লৈ ঢাকনিৰে ঢাকি লৈছোঁ। ঢাকনিখন গুচাই লৈ ভালদৰে লৰাই লৈছোঁ। আকৌ ঢাকনিৰে ঢাকি দি পচলাখিনি সিজিবলৈ দিছোঁ। এতিয়া চাওক, পচলাখিনি প্ৰায় ৰেডি হৈ গৈছে। গেছটো বন্ধ কৰি এতিয়া মই বাটি এটাত পচলাখিনি উলিয়াই ল'ম। এই ভিডিঅ'টো চাই যদি ভাল পাইছে আপোনালোকে কমেণ্ট কৰি দিব, লাইক কৰি দিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব।